হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। মই পৰাগজ্যোতি কৈছো, আপোনালোকক স্বাগতম জনাইছো মই এটা নতুন চুপাৰ ভিডিঅ'লৈ। আমাৰ যোৱাবাৰ ৭৭ দি বিজয় হিচাপে লাভ কৰিছে মিষ্টাৰ অসীম শইকীয়া। স্বাগতম জনাইছো অসীম। বন্ধুসকল, আমি যেতিয়া কিবা এটা কাম একেৰাহে কৰি থাকোঁ, তাৰ পাছত আমাৰ হামি আহিবলৈ ধৰে, বা আমি যেতিয়া পঢ়ি থাকোঁ, মানে একেৰাহে যেতিয়া পঢ়ি থাকোঁ, তাৰপাছত আমাৰ খুব হামি আহিব ধৰে, মানে আমাৰ চাহ খাব মন যায়। বা আমি যেতিয়া তেজ কাৰোবাক প্ৰদান কৰোঁ, তাৰ পাছতো আমাৰ হামি আহে। আৰু কেতিয়াবা এনেকুৱা হয় কি, বেলেগে যেতিয়া হামি মাৰি থাকে, তেতিয়া আমাৰ অট'মেটিকলি হামিটো আহি যায়। কিন্তু কিয় আহে? বলক জানিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ হামি আহি গ'ল, একো নাই, বস্তুটো আৰম্ভ কৰোঁ। মানে কি হ'ল, আমি যেতিয়া কিবা এটা কাম একেৰাহে কৰি থাকোঁ, তেতিয়া আমাৰ খুব মতে ভাগৰ লাগে। ধৰা হওক আপুনি কোৰ মাৰি আছে, আপুনি একেৰাহে যেতিয়া কোৰ মাৰি থাকিব, তেতিয়া আপোনাৰ ভাগৰ লাগিব। আৰু যেতিয়া ভাগৰ লাগিব, তেতিয়া আপোনাৰ অট'মেটিকলি হামি আহে। মানে কি হ'ল, আপোনাৰ উশাহ নিশাহৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটো কমি যায় যেতিয়া ভাগৰ লাগে। মানে নৰ্মেলি এজন মানুহে 1 মিনিটত প্ৰায় 18 বাৰমান উশাহ নিশাহ লয়। কিন্তু যেতিয়া আপোনাৰ ভাগৰ লাগে, যেতিয়া আপুনি একেৰাহে কাম কৰি থাকিব, তেতিয়া সেই উশাহ নিশাহৰ পাৰ্চেণ্টেজটো সেইটো মানে আপ ডাউন মানে কমি যায়, যাৰ ফলত হামিটো অট'মেটিকলি গুচি আহে। হামিটো এইটো কাৰণে আহে যে আমি সকলোৱে জানো যে আমি উশাহত অক্সিজেন লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। যেতিয়া আপুনি বেছিকৈ কাম কৰি থাকিব, তেতিয়া মানে কি, যেতিয়া আপোনাৰ ভাগৰ লাগিব, তেতিয়া কি হ'ল, আপুনি এনেকৈ অলপ চাউণ্ডবিলাকো আহে ন, বেছিকৈ যেতিয়া কাম কৰিব, তেতিয়া মানে অক্সিজেনটো আমি বেছিকৈ লওঁ, কিন্তু কাৰ্বন ডাই অক্সাইডটো কমকৈ এৰি দিওঁ। তেতিয়া কি হ'ল, দেহত মানে আমাৰ তেজত সেই বেলেঞ্চ যোনটো থাকিব লাগে, যে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড, সেইটো কমি যায়। মানে তেতিয়া কি হয়, কাৰ্বন ডাই অক্সাইড তেজত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যায়। সেই বাঢ়ি গ'লে হামিটো আহিলে মানে সেইটো বেলেঞ্চটো মেইনটেইন হয়। এনেকৈ মেইনটেইন হয় যে যেতিয়া আমি যেতিয়া হামিটো মাৰোঁ, তেতিয়া ভিতৰলৈ অক্সিজেন পৰা বহুত লৈ যায়, মানে ভিতৰলৈ। আৰু এই দিওঁতে আমি কাৰ্বন ডাই অক্সাইডটো কমকৈ এৰি দিওঁ, যাৰ ফলত অলৰেডি এইটো আমাৰ দেহত যিহেতু তেজত কাৰ্বন ডাই অক্সাইডটো বাঢ়ি আছিলেই, গতিকে অক্সিজেনো আৰু বাঢ়িল, মানে আৰু ভিতৰলৈ সুমিয়াই লৈ যায়। চ' বেছিকৈ সুমিয়াই নিয়াৰ কাৰণে আগৰ যিখিনি কাৰ্বন ডাই অক্সাইড বেছি আছিলে আৰু এতিয়া অক্সিজেন পৰিমাণটো কম আছিলে, তো অক্সিজেনটো বেছিকৈ লৈ যোৱাৰ কাৰণে দুয়োটা বেলেঞ্চ হৈ যায়। আৰু আমাৰ এই বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণেই আমাৰ হামিটো আহে। ইয়াৰ পিছত যদি আমি পঢ়াৰ কথা ক'ব যাওঁ, তাৰ ৰিজনটো একেধৰণৰ, যে আমি যেতিয়া বেছিকৈ পঢ়ি থাকোঁ, তেতিয়া আমাৰ স্নায়ুবিলাক খুব ভাগৰুৱা হৈ যায়। আৰু সেই ভাগৰুৱাটো মেইনটেইন কৰিবৰ কাৰণে আমাৰ হামিটো আহে। ছাপ'জ এক্সাম্পল হিচাপে আপুনি ধৰিব পাৰে যে আমাৰ যেতিয়া গৰম লাগে, তেতিয়া আমি ফেনৰ হাৱা লওঁ। তেনেকৈ মগজুৰ যেতিয়া স্নায়ুবিলাক যেতিয়া খুব ভাগৰুৱা হৈ যায়, তেতিয়া সেই ভাগৰুৱাটো মেইনটেইন কৰিবৰ কাৰণে সিহঁতি মানে হামিটো লয়, আৰু তেতিয়া সেই ভাগৰটো মৰি যায়। তাৰপিছত যদি আপুনি মানুহক তেজ দিয়াৰ পাছত কিবা ভাগৰ লাগে, সেইটো যদি চাই, তাৰ ৰিজনটো একেধৰণৰ, যে আমি যেতিয়া তেজবিলাক তেতিয়া বেলেগক দি দিয়া হয়, তেতিয়া আমাৰ তেজত থকা অক্সিজেনৰ পৰিমাণটো কমি যায়, যাৰ কাৰণে আমাৰ ভাগৰুৱা লাগে। এইকেইটা গ'ল। নেক্সট যোনটো আমাৰ বেলেগক দেখি বেলেগে যেতিয়া হামিটো মাৰে, তেতিয়া আমাৰ হামি আহে। ইয়াৰ অৱশ্যে চাইণ্টিফিকলিভাৱে কোনো এটা ওলোৱা নাই যদিও, কিন্তু চাইক'লজিষ্টবিলাকে তেওঁলোকে ক'ব বিচাৰে যে আমাৰ মাইণ্ডত যিহেতু আমাৰ স্নায়ুবিলাক খুব সক্ৰিয় হৈ থাকে, খুব ষ্ট্ৰং হৈ থাকে, গতিকে বেলেগে যেতিয়া হামিটো মাৰে, তেতিয়া অট'মেটিকলি আমাৰ সেই স্নায়ুৱে সেইটো কেপচাৰ কৰি লয়, মানে কেপচাৰ কৰি লোৱাৰ কাৰণে আমাৰ অট'মেটিকলি হামিটো আহে। চ' এইটোৱে আছিলে আজি এটা সৰু ভিডিঅ'। আই হোপ আপোনালোকে ভাল পালে। আজি আপোনালোকৰ বাবে সাঁথৰটো হ'ল, আই বুলি ক'লে নালাগে, কিন্তু বোপাই বুলি ক'লে লাগে। আপোনালোকে কমেণ্ট বক্সত উত্তৰটো দিয়ক আৰু বিজয় হৈ লাভ কৰক আমাৰ ভিডিঅ' স্থান। আৰু তেতিয়ালৈকে বাই বাই। এটা কথা, ভিডিঅ'টো চাই থাকোঁতে কাৰ হামি আহিলে কমেণ্ট কৰি জনাব।